নমস্কাৰ বন্ধুসকল, তো কেনেকুৱা আছা? আশা কৰোঁ ভালে আছা। ময়ো আছোঁ ভাল। তো আজি আমি কি কৰিম? আজি বৰ গৰম দি আছে না, বুজা নাই এতিয়ালৈকে। আমি আজি আৰ্টিফিচিয়েল বৰফ বনাম। তো বন্ধুসকল, আৰ্টিফিচিয়েল বৰফ বনাবৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব বেবী ডাইপাৰ। এইটো এটা এনেকুৱা বস্তু যিটো সৰু ল'ৰা ছোৱালীক পিন্ধায় ৰাতিৰ টাইমত, যেতিয়া তেওঁলোকে গোটাই ৰাতি চুচু কৰে। চুচুখিনি একে জায়গাতে থাকে, কারণ ইয়ার ভিতরে আছে সোডিয়াম পলি একরেলেট। ইয়ার কারণত বেবীবিলাকৰ বিছনা নিভিজে আৰু বেবীবিলাকে ভালকে ঘুমিব পাৰে। সকল এইটোৰ ভিতৰত সোডিয়াম পলি একরেলেট থাকে। এইটো এটা এনেকুৱা বস্তু যিটো নিজৰ পৰা 10 গুণ পানী টানিবলৈ সক্ষম হয়। তো বন্ধুসকল, এতিয়া আমি কি কৰিম, এই পেকেটটো কাটি ল'ম। লৈছো। এতিয়া আমি কি কৰিম, এই গোটেইখিনি চিনি ল'ম। এতিয়া আমি কি কৰিম, ইপিনে কাটিম। তো দেখিব পাৰিছে আমি বাইৰ কৰি ল'লোঁ। এই সৰু সৰু যিবিলাক পাউডাৰ আছে, এইখিনিয়ে হৈছে সোডিয়াম পলি একৰেলাইট। তো এইখিনিৰ পৰা আমি বৰফ বনাম। তো এইখিনি আমি এটা প্লেটত লৈ ল'ম। লৈছোঁ। তো আৰু এটা আছে, এইটোৰ বাইৰ কৰি লওঁ। এতিয়া বাইৰ কৰি ল'লোঁ। এতিয়া আমি কি কৰিম, ইয়াত পানী দি দিম। এতিয়া আমি অলপ ওয়েট কৰিম, তাৰ পিছতে দেখা পাব। ইয়াত যিমানে পানী দিম সিমানে পানী ল'ব। ইয়াত আছে আমাৰ 1.2 লিটাৰ পানী আছে। মই সবখিনি পানী ইয়াতে দি দিম। প্লেট আমার ভর্তি হয়ে গেল, বেশি দিয়ে না যাব। আমার প্লেটটো ভর্তি হয়ে গেল, দিলে বাহিৰলৈ লৈ যাব। তো অলপ পিছত চাব। তো গাইজ চাওক, মই এই লিটাৰ পানী দি দিছোঁ, আৰু অলপ আছে, এইখিনিও দি দিম।
গোটেই বোতলৰ পানী দি দিছোঁ 1.2 লিটাৰ পানী গোটেই পানী টানি লৈছে লাগিছে নে বৰফ নিচিনা লাগিছে নে আছিল সোডিয়াম পলি অ্যাক্রিলেট এতিয়া লাগিছে নে বৰফৰ নিচিনা যদি আপোনালোকক ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়